ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি আমি ফুৰিবলৈ আহিলোঁ। ক'ত আহিলোঁ গম পাবলৈ ভিডিঅ'টো চাই থাককচোন। আমি যিহেতু বাইকেৰে যাম, গতিকে বাইকখনত তেল অলপ ভৰাই লোৱা হ'ল আৰু তাত থকা ATM-টোৰ পৰা হাজবেণ্ডে পইচা উলিয়াই ল'লে। আৰু এয়া আমি আহি পাই গ'লোঁ আৰু চাফাৰীও আৰম্ভ হৈ গ'ল। ভিডিঅ'টো দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, হয় আমি কাজিৰঙালৈ আহিছোঁ। আজি আমি জীপ চাফাৰী কৰিম। আমাৰ জীপখনত হাজবেণ্ড আৰু মই আৰু হাজবেণ্ডৰ ষ্টাফৰ ছাৰ আৰু বাইদেউ। লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আমি কাজিৰঙাৰ মাজত সোমাই পৰিলোঁ আৰু আমি কি দেখিলোঁ সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, সকলোবোৰ দেখা পাব। এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ, য'ত জীৱ-জন্তুবোৰে মুকলিমুৱাকৈ খেলিছে, খাইছে, শুইছে আৰু ইয়াৰ সৌন্দৰ্য অতুলনীয়। এয়া চাওক, হৰিণবোৰে ঘাঁহ খাই আছে আৰু আমি গৈ থাকোঁতে বহুতো হৰিণ দেখিবলৈ পালোঁ। আচলতে কাজিৰঙাত কেইবাটাও জোন আছে আৰু তাৰে আমি মাত্ৰ এটা জোনলৈহে আহিছোঁ আৰু আমি কহৰা জোনলৈ আহিছোঁ। ইয়াত ৰাতিপুৱা 7:30 বজাৰ পৰা চাফাৰী আৰম্ভ হয় আৰু 10 বজালৈকে থাকে। আকৌ আবেলি 1:30 বজাৰ পৰা চাফাৰী আৰম্ভ হয় আৰু 5 বজাৰ ভিতৰত শেষ কৰিব লাগে। আৰু আমি আবেলি আহিছিলোঁ। আমি গৈ থাকোঁতে দুটা হৰ্ণবিল চৰাই দেখা পালোঁ। এই চৰাইটো অৱশ্যে আগতে মই কেতিয়াও দেখা নাছিলোঁ। চৰাই দুটাই গছৰ ডালত বহি ধুনীয়াকৈ কথা পাতি আছিল। আপোনালোকে বাৰু কেতিয়াবা হৰ্ণবিল চৰাই দেখিছেনে? যদি দেখিছে কমেণ্টত জনাবচোন। মই হ'লে আগতে কেতিয়াও দেখা নাছিলোঁ। আৰু আপোনালোকে কাজিৰঙা আহিছে নাই বাৰু? যদিহে নাই আহা, এবাৰ আহিব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। আমাৰ বৰ ভাল লাগিল চকুৰ সন্মুখতে জন্তুবোৰক দেখি। তাত আমি আকৌ কাক লগ পালোঁ। এয়া গজৰাজ। আমি বাটেৰে আহোঁতে এনেদৰে আকৌ গজৰাজক লগ পালোঁ। আমি যদি জীৱ-জন্তুবোৰৰ একো অনিষ্ট নকৰোঁ, তেতিয়াহ'লে সিহঁতেও আমাৰ একো অপকাৰ নকৰে। এয়া চাওক, কিমান ধুনীয়াকৈ নিজ বাটেৰে গৈ আছে। আহি আমি বহুদূৰ পালোহি আৰু কাজিৰঙাৰ মাজতে কিছুমান পইণ্ট বনাই থয় আৰু এই পইণ্টবোৰৰ পৰা জীৱ-জন্তুবোৰ ভালদৰে নিৰীক্ষণ কৰিব পাৰি। আৰু এই ঠাইত জীপবোৰ অলপ সময়ৰ বাবে ৰখাই দিয়ে আৰু তাতে আপোনালোকে ফটো উঠিব পাৰে আৰু ওপৰৰ পৰা কাজিৰঙাৰ ভিউটো এনজয় কৰিব পাৰে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। আমি এনেদৰে গৈ থাকোঁতে কাজিৰঙাৰ মাজত বহুতো চৰাই দেখিলোঁ। তাৰে ভিতৰত ঈগল চৰাই, হৰ্ণবিল চৰাই আৰু এটা মিনি ঘৰিয়ালো দেখা পালোঁ। তাত আমি বহুতো দেশী-বিদেশী পৰ্যটকক লগ পালোঁ। আমি সকলোৱে একেলগে কেইকপিমান ফটো উঠিলোঁ আৰু মই তাৰে কেইকপিমান এড কৰি দিছোঁ। আকৌ আমি এয়া আৰম্ভ কৰিলোঁ যাত্ৰা। এনেদৰে চাফাৰীত আমি সকলোৱে বহুত এনজয় কৰিলোঁ আৰু আমি গৈ সৌ দূৰত দুটা গড় দেখিবলৈ পালোঁ। গড় দুটা বহুত দূৰৈত আছিল। যিহেতু মোৰ মোবাইলৰ কেমেৰা, গতিকে মোবাইলৰ কেমেৰাই ইমান দূৰ কভাৰ কৰিব পৰা নাই, সেইবাবে ইমান স্পষ্ট হোৱা নাই। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জীপবোৰে প্ৰায় 28 কিলোমিটাৰ মানেই ঘূৰাই। চাওঁতে বেলি ডুবিবৰে হ'ল, সন্ধিয়া হ'বৰে হ'ল। সৌ দূৰত আমি আকৌ এটা গড় দেখা পালোঁ। আমাৰ যাত্ৰা 2 বজাৰ পৰা আৰম্ভ হৈছিলে আৰু 5 বজাৰ লগে যিহেতু গেট বন্ধ হ'ব, গতিকে আমি সোনকালে উভতিব লাগিব। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু চাই থকাৰ বাবে আপোনালোকলৈ ধন্যবাদ।